আসসালামু আলাইকুম প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক এই ভিডিঅ'টোত স্বাগতম। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জন্মে জন্মে বা জন্মন্তৰে বিশ্বাস ৰখাটো সঠিক নে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই লগতে থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোনসকলে জন্মান্তৰবাদে বিশ্বাস ৰাখে সেইসকল মুছলিম থাকিব নোৱাৰে। এই জন্মৰ পিছত মাত্ৰ এটি জীৱন আছে আৰু সেয়া হৈছে হিচাপ নিকাহৰ বাবে পৰকালৰ পুনৰুত্থান। তাৰ পিছত জান্নাত নতুবা জাহান্নাম। মানুহে মৰাৰ পিছত পুনৰাই মানুহ হিচাপে অথবা নিজৰ কৰ্ম অনুসৰি অন্য কোনো জীৱ-জন্তু হৈ জন্ম গ্ৰহণ কৰে। এনে আকিদা কুফৰি। আশা কৰোঁ ভিডিঅ'টো আপুনি বুজি পাইছে আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।